সকলোকে স্বাগতম জনালোঁ। আজি মই এখন বিশেষ ঘৰলৈ আহিছোঁ আৰু এগৰাকী বিশেষ ছোৱালীক লগ ধৰিবলৈ বুলি আহিছোঁ। সেইগৰাকীনো কোন ছোৱালী আৰু বিশেষ ঘৰখন কোনখন আৰু সেইখনো বিশেষ ঘৰ বুলি কিহৰ কাৰণে ক'লোঁ আপোনালোকে জানিব, ভিডিঅ'টোৰ মাজতে সোমাই যাব। আৰু যিগৰাকী ছোৱালী অযুত সপোন বুকুত বান্ধি লৈ যি প্ৰচেষ্টা কৰিছিলে আৰু মাক বাপেকৰ যিখিনি আদৰ্শ মৰম ভালপোৱা সেইখিনি তাইক প্ৰকাশ কৰিবলৈ গৈ তাই নিজৰ জীৱনটো ছাকচেছ, লগতে মাক বাপেকৰ পৰিয়ালৰ সকলোৰে জীৱন ছাকচেছ কৰিবলৈ বুলি তাই উঠি পৰি লাগিছিলে। কাৰণ ল'ৰা ছোৱালীসকলে মাক বাপেকৰ যিহেতু প্ৰতিদান হিচাপে একো দিব নোৱাৰে, কি দিব পাৰে, মাত্ৰ সুখ শান্তি আৰু সিহঁতৰ ছাকচেছে মাক বাপেকৰ, মানে আমাৰ ল'ৰা ছোৱালীৰ ছাকচেছটো হৈছে আমাৰ মাক বাপেকৰ সুখ আৰু ছাকচেছ। গতিকে কোননো সেইগৰাকী ছাকচেছ, কেনেকৈনো ক'ৰ পৰা তেওঁ পঢ়িছিলে, কোনখন স্কুলত পঢ়িছিলে, কেনেকৈ ইমান আদৰ্শৰ মাজত সোমাই পৰিলে আৰু ইমান আদৰ্শৱান ছোৱালী বুলি কৈছোঁ মই, একদম জন্মৰ পৰা চিনি পাওঁ। আৰু ছোৱালীগৰাকী ছাত্ৰীগৰাকী তাইৰ মাককো একদম সৰুৰ পৰাই চিনি পাওঁ আৰু তাইকো একদম জন্মৰ পৰাই চিনি পাওঁ। আৰু ইমানেই আদৰ্শৱান ছোৱালী হয়, দুইটা বাৰু ল'ৰা ছোৱালী এহাল হয়। আৰু গতিকে কোননো সেইগৰাকী ছোৱালী আৰু কিহৰ কাৰণেনো মই আজি এখন গামোচা লৈ আহিছোঁ তেওঁলৈ বুলি সম্বৰ্ধনা জনাবলৈ বুলি। আৰু শেহতীয়াকৈ আহিছোঁ, দেৰিয়ে হ'ল কাৰণ বহুত কামৰ মাজত আছিলোঁ আৰু পাহৰিও যোৱা গৈছিলে। আৰু অকস্মাতে গম পালোঁ, মোৰ বাইদেউক দেখুৱাই দিয়াচোন এবাৰ এইপিনে। বাইদেউ যোৱাকালি নহয়, পৰহি দিনাখন কৈছিলে আৰু মই পাইছিলোঁ আৰু FB যোগেৰে পাইছিলোঁ আৰু খুব ভাল লাগিলে, নিজকে খুব প্ৰাউড ফিল কৰিছোঁ। এনেকুৱা ধৰণৰ আদৰ্শৱান ল'ৰা ছোৱালীবিলাক যেতিয়া থাকিব আমাৰ সমাজৰ এটা মানে কি বুলি কয়, ধ্ৰুৱতৰা, আমাৰ সমাজৰ এটা নক্ষত্ৰ ইয়াৰ এনেকুৱা ধৰণৰ আদৰ্শমূলক হয়। কাৰণ আদৰ্শবিলাক আমাৰ পৰিৱেশত গঢ় লয়, আমাৰ ল'ৰা ছোৱালীবিলাকৰ পৰিৱেশটো আমাৰ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ পৰাই গঢ় লয়। গতিকে কোননো সেইগৰাকী ছাত্ৰী কোনখন স্কুলত পঢ়িছিলে আপোনালোকক মই দেখাওঁ। ছাত্ৰীগৰাকী আহকচোন, ছাত্ৰীগৰাকীৰ ওচৰলৈ যাওঁ। তেওঁ কোনখন স্কুলত, আৰু যিখন স্কুলৰ ইমান আদৰ্শৱান স্কুল, আমাৰ অসমৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ ফুলেংগীত যিখন অৱস্থিত শংকৰদেৱ শিক্ষা নিকেতন বুলি এখন স্কুল খুলিছে। আজি কিমান দিন হ'ল? 3 বছৰ হৈছে নেকি? আজি 3 বছৰ হৈছে। কিন্তু 3 বছৰত অসমৰ ভিতৰতে মানে সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট কৰা স্কুল বুলি ক'লেও মানে ভুল নহ'ব। আৰু ইমানেই আদৰ্শ, অকল শিক্ষাৰ মাজতে, কিতাপৰ শিক্ষাৰ মাজতে লিপিবদ্ধ নাথাকি আৰু একদম যেনেকৈ মানুহৰ জীৱনত এটা আদৰ্শৱান ছাত্ৰ হিচাপে গঢ় দিবলৈ শিকায়, যিখন স্কুলত আৰু তেওঁৰ মুখেৰে শুনো আহক কোনখননো কি স্কুল আৰু কি শিকায়, কেনেধৰণে শিকায় সেইখন স্কুল। আৰু ৰাতিপুৱা গধূলি আজি 2-3 দিনমান আগতে মই সেইফালে গৈছিলোঁ আৰু ঘূৰি আহোঁতে মই দেখিলোঁ যে বৃহৎ এখন মানে নামঘৰ এভাগ আছে। সেই নামঘৰ ভাগত সন্ধিয়া প্ৰায় 5টামান বাজে নেকি, 5টামান বজাত সকলো ছাত্ৰ ছাত্ৰী মিলি লৈ ইমান ধুনীয়া প্ৰাৰ্থনা কৰি আছে। আৰু মই ৰখি লৈ পেলাই সেই প্ৰাৰ্থনা ভাগ অৱশ্যে শুনি আছিলোঁ। আৰু দুৰ্ভাগ্যবশতঃ ভিতৰলৈ সোমাবলৈ যিহেতু পাৰ্মিশ্যন নাই, মই অৱশ্যে ভিডিঅ'টো কৰি আনিব নোৱাৰিলোঁ। আৰু তেওঁৰ মুখেৰে শুনক আৰু যিখন স্কুলত তেওঁ শিক্ষা লাভ কৰিলে আৰু কেনেধৰণৰ সপোন তেওঁ দেখিছে আৰু তেওঁৰ মানে সেই স্কুলখনৰ পৰা কি পালে আৰু তেওঁৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ সপোন আছে। আমি এতিয়া সেই ছোৱালীগৰাকীৰ ওচৰলৈ যাওঁ, ৰ'বা 2 মিনিট ৰখাই দিবা নেকি? আৰু কোননো সেইগৰাকী ছোৱালী ছাত্ৰী, মই শেহতীয়াকৈ আহিলোঁ আপোনালোকৰ ওচৰত। ভিডিঅ'টো এইটো কাৰণেই শ্বেয়াৰ কৰিলোঁ যে মই ক'লোৱেই বাৰম্বাৰ, এইবিলাকেই হৈছে আমাৰ সমাজৰ পৰিৱেশত গঢ় লোৱা ছাত্ৰ ছাত্ৰী অৱশ্যে, আৰু মানুহ হিচাপে গঢ় লোৱা ছাত্ৰ ছাত্ৰী। আৰু সেইগৰাকী ছাত্ৰীক মই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ, তোমাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ, লগতে আশীৰ্বাদ কৰিছোঁ ভৱিষ্যত জীৱন তোমাৰ উজ্জ্বল হওক, এগৰাকী সুনাগৰিক হৈ আহা। আৰু তেওঁৰ মুখেৰে শুনো, আৰু তেওঁ কোনখন স্কুলৰ পৰা তেওঁ 6টা বিষয়ত লেটাৰ মাৰ্ক লৈ পাছ কৰিবলৈ সক্ষম হৈছে, 6টা বিষয়ত। আৰু কেনেধৰণে পাছ কৰিলে, তেওঁৰ ভৱিষ্যত পৰিকল্পনা কি, আৰু তেওঁ মানে ইমান ভাল ৰিজাল্ট এটা কৰিছে। হয়তো মানে আমাৰ পৰিৱেশটোত মানে বহুত ভাল লাগিছে, আমাৰ ভাল লাগিছে। আৰু মাক বাপেকৰ কিমান ভাল লাগিব পাৰে, দেউতাক মাকৰ। আৰু দেউতাক মাকৰ পৰিচয়টো আপোনালোকক দিম বাৰু, কেনেধৰণে ছোৱালীৰ প্ৰতি মানে ছোৱালীজনী আগুৱাই যাবলৈ তেখেতলোকৰ অৱদান কেনেকুৱা আছিলে, আৰু তেওঁ মাক বাপেকৰ পৰা কিখিনি পাইছিলে, পৰিয়ালৰ পৰা কিখিনি পাইছিলে, কেনেধৰণে তেওঁ ইমান অযুত সপোন বুকুত বান্ধি সেই সপোনত ছাকচেছ হ'ল, সেইখিনি আপুনি আমাৰ নাম কি জানো, অভিকানন্দা হাজৰিকা। গতিকে অভিকানন্দাৰ পৰা আমি শুনো কোনখন স্কুলত পঢ়িছিল আৰু তেওঁৰ ভৱিষ্যত পৰিকল্পনা কি।
আৰু তেওঁ এতিয়া মানে ক'ত আকৌ এডমিশ্যন ল'ব নেক্সট সেইখিনি তেওঁৰ পৰা শুনো এইখিনিয়ে। নমস্কাৰ, মোৰ নাম সুমিতা হাজৰিকা। মই শংকৰদেৱ শিক্ষা নিকেতনৰ পৰা ৯১% মেৰিট পাই মই উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ। আৰু মোৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে প্ৰথমতে মই লাগে সুনাগৰিক হ'ব বিচাৰোঁ। আৰু মই সুনাগৰিক হিচাপে মই আমাৰ দেশৰ লগতে মোৰ গাঁওখনৰ লগতে মানে মই সমাজৰ বহুত বেছি বুজিব বিচাৰোঁ। আৰু এগৰাকী সমাজ সেৱিকা হোৱাটো মোৰ মূল লক্ষ্য। আৰু মই ইয়াৰ পিছত মই শংকৰদেৱতে ল'ম বুলি ভাবিছোঁ, কাৰণ তাত সকলো সুবিধা দিয়া হ'ব। মই যিদৰে যি মানে মই বিচাৰিছোঁ বৰ্তমান সময়ত, গতিকে তাত বেছি এইবোৰ কোচিংটো কৰাব, গতিকে মই ভাবিছোঁ তাত তাতে মোৰ বেছি সুবিধা হ'ব। সেয়ে মই তাত সুবিধা তাতে আৰু তাতে শিক্ষাৰ লগতে আৰু কি ধৰণৰ শিক্ষাবিলাক তোমালোকক প্ৰদান কৰে, কেনেকুৱা ধৰণৰ শিক্ষাবিলাক প্ৰদান কৰে? মানে অকল এই কিতাপখিনি বা কিতাপৰ শিক্ষাটো সকলো কলেজতে পঢ়ায় বা সকলো স্কুলতে দিয়ে, তাৰ বাহিৰেও তোমালোকক কেনেকুৱা ধৰণৰ দিয়ে? বা ৰাতিপুৱা উঠি এনেকুৱা প্ৰাৰ্থনা, সন্ধিয়া নামঘৰত প্ৰাৰ্থনা বা এনেকুৱা ব্যায়াম বা মানে সাংস্কৃতিক দিশত কেনেকুৱা ধৰণে তোমালোকক তাতে গাইডেঞ্চ দিয়ে, আগবঢ়াই নিয়ে মানে? শিক্ষা নিকেতন হৈছে মানে গোটেই অল ৰাউণ্ড ডেভেলপ কৰাই দিব এজন ছাত্ৰ ছাত্ৰীক। বিশেষকৈ ৰাতিপুৱা আমাক য়োগা কৰোৱা হয় পুৱাই। মই এনেকুৱা এজনী মানে ছোৱালী আছিলোঁ যি মই খালি ৰাতিহে পঢ়ি ভাল পাইছিলোঁ আৰু দিনত মই ৰাতিপুৱা উঠিব নোৱাৰোঁ। আগতে মাহঁতে মোক সেইখিনি পঠিয়াই যে তাত মানে পঢ়িব লাগিব ৰাতিপুৱা বহুত কিন্তু মই উঠিব নোৱাৰোঁ। কিন্তু শংকৰদেৱ যোৱাৰ লগে লগে তাৰ পৰিৱেশটোৱে এনেকুৱা এটা বেলেগ ধৰণৰ পৰিৱেশ যে অট'মেটিক উঠি যায় মানে উঠিব মন গুচি যায় আৰু মানে বৰগীতেৰে আমাৰ মানে ৰাতিপুৱাটো আৰম্ভ হয়। বৰগীতেৰে আমি সকলো উঠি যাওঁ, তাৰপিছত আমি সকলো য়োগা ক্লাছলৈ যাওঁ। য়োগা ক্লাছত গৈ আমি সকলো জ্ঞান শিকোঁ। শিকাৰ পিছত আমি ৰুমত আহি আকৌ মানে স্কুললৈ যাওঁ। সকলো শিক্ষা মানে বহুত বেছি ভাল লাগে। তোমালোকক এনেই নাস্তাটো ৰাতিপুৱা ব্ৰেকফাষ্টটো কি দিয়ে? ৰাতিপুৱা আমাৰ অসমৰ ৰাইজে আৰু কোনোবাই যদি ভাবি আছে এইখন স্কুলত এডমিশ্যন ল'ম, তেখেতলোকৰ জ্ঞাতাৰ্থে তুমি মানে জনাই দিয়া সবিশেষ যে ৰাতিপুৱা বৰগীতেৰে আৰম্ভ হয়, তাৰপিছতে তোমালোকৰ য়োগা ক্লাছ যোৱা, য়োগা ক্লাছৰ পৰা আহি পেলাই তোমালোকৰ চাহ নাস্তা এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ কিবিলাক দিয়ে? চাহ নাস্তা মানে আহি পোৱাৰ লগে লগে চাহটো দিবই আৰু মানে আৰু মই খাদ্য বহুতে ইয়াত মানে এটা উৰা বাতৰি উলিয়াই থাকে যে খাদ্য বেয়া। মই ক'ম খাদ্য বহুত বেছি উন্নত। অইন হোষ্টেলবিলাকত ধৰক চাগে মইতো ইংলিছ হোষ্টেলত যোৱা নাই প্ৰথম হোষ্টেল, কিন্তু মই মানে মোৰ অন্যান্য সহপাঠীসকলৰ মানে আগৰ স্কুলৰ গম পাইছোঁ সিহঁতৰ হোষ্টেলৰ খাদ্য বৰ ভাল নহয় যিমান আমাৰ স্কুলত খাদ্য উন্নত। আৰু আমাৰ ৰাতিপুৱা আমাক চাহ বিস্কুট তেনেধৰণে দিয়া হয়। কিন্তু 6টাত দিয়ে। তাৰপাছত ভাতত আপোনাৰ সদায় চেঞ্জ হয়। ভাত দিয়ে, ভাত মানে দালি ভাত, তাৰপাছত ফ্ৰাইড ৰাইচ দিছিলে, তাৰপাছত খিচিৰি মানে ৰাতিপুৱা আকৌ সন্ধিয়া হোৱাৰ লগে লগে ৰুটি ভাজি আৰু আনকি কেতিয়াবা আমাৰ যোনটো খাদ্যৰ মানে মেইনটেনেঞ্চটো আমাৰ ভাইচ চেয়াৰমেনে নিজে কৰে। গতিকে আমাৰ খাদ্যখিনি চাই নিজে চোৱাৰ বাবে খাদ্য বহুত ভাল হয়। আৰু খাদ্যবিলাক ওলাওলৈকে যোগান ধৰিছে। মই শুনিবলৈ পাইছোঁ তোমালোকৰ তাতে নিজে জৈৱিক সাৰৰ দ্বাৰা মানে সেইখন স্কুলত জৈৱিক সাৰৰ দ্বাৰা উৎপন্ন নিজে উৎপাদন কৰে শাক পাচলিবিলাক, সেইটো সঁচানে? সঁচা ন? আমি নিজে খেতি কৰিবলৈ তাতে মানে সেইখিনিও শিকায় চব শিকায়। মানে খেতি বাতিৰ পৰা মানে য়োগা বৰগীতৰ পৰা বুলি সকলোখিনি শিকায় তাতে। তাৰপিছত ক্লাছলৈ যোৱা আকৌ দুপৰীয়া কিমান সময়ত ভাতটো দিয়ে? দুপৰীয়া আমাৰ 1:30 দিয়ে ন? তাৰপিছতে আকৌ তোমালোকে ক্লাছ কৰিবলৈ যোৱা, আকৌ ক্লাছ কৰিবলৈ যোৱা, ক্লাছ কৰি আহি কেইটা বজাত ছুটি? 3:30 ছুটি হয়। পাঁচটা বজাত আকৌ নামঘৰ আছে সকলোৰে সেয়া শুনিলে তাৰপিছত আৰু তোমাৰ মানে এইখিনি তোমাৰ নিজাববীয়া চাকচেছ বা নিজাববীয়া সপোন আছিলে নে তুমি ভাবিছিলা যে এনেকুৱা যে তোমাৰ মা দেউতাৰ কাৰণে কিবা তোমাৰ অৱদান আছিলে মানে? মইতো ক'ম মোৰ আজি ৰিজাল্টত অকল মই মোৰ নিজৰ বুলি ক'ব নোৱাৰোঁ। মই নিজৰ পোৱা নাই। মা আৰু দেউতাই মোক বহুত বেছি ছাপৰ্ট কৰিছিল, কাৰণ মোক মই HSLC এক্সাম দিছিলোঁ, মোৰ পাৰ্চেণ্টেজটো 90 পাইছিলোঁ। তেতিয়া মানুহবিলাকে মোক কৈছিলে চায়েন্স ল'বা, কিন্তু মোৰ চায়েন্সত কোনো ধৰণৰ মানে সপোনেই নাই চায়েন্স বুলি ভাবি পঢ়াৰ। মই কৈছোঁ আৰ্টছ লওঁ। মোক মাহঁতে পাপা যিহেতু এগৰাকী বিজ্ঞানৰ শিক্ষক, পাপাই বিচাৰিব পাৰে যে মোৰ ছোৱালী বিজ্ঞানত যাব পাৰে, চায়েন্স ল'ব পাৰে। ডাঙৰ কথা কি তোমাৰ পাপাই মোক পঢ়াইছিলে, মোৰ BSc টিচাৰ এয়া আমাৰ স্কুলত হাইস্কুলৰ পিৰিয়ডত তোমাৰ পাপাই মোক পঢ়াইছিলে, সেইটো মই কৈ দিলোঁ কথা মাজতে। কোৱা। তাৰপাছত মোক কোনো প্ৰেছাৰ দিয়া নাই, তুমি চায়েন্স ল'বা।
নৱজ্যোতি শইকীয়া দুপৰাত ঘৰ, বহুত মানে আগৰণুৱা সমাজৰ আগৰণুৱা এজন যুৱক হয়, বহুত আদৰ্শৱান। আৰু তাৰপিছতে এতিয়া মা দেউতাৰ মানে এতিয়া যে তোমাৰ এই ৰিজাল্টটোৰ ওপৰত মানে তোমাৰ মা দেউতাৰ পৰা কেনেকুৱা ধৰণৰ তুমি চাপৰ্ট পাইছিলা? মা পাপা তেওঁলোকে থাকিব নোৱাৰে, কিন্তু মোক সদায় প্ৰতিটো চানডে লগ কৰিব আহি বহুত বেছি ছাপোৰ্ট কৰে। মোক মানে মই যেতিয়া মাৰ্কছ কমকৈ পাওঁ মোক কোনোদিন ঘৰত গালি দিয়া নাই, আজিলৈকে মোক কোনোদিন গালি দিয়া নাই। সদায় কয় যে এইটো এক্সাম বেয়া হৈছে, তুমি নেক্সট ভাল কৰিবা, তুমি নেক্সট পাৰিবা। মোৰ মানে মই যদি ভাবি যাব নোৱাৰোঁ আৰু মাহঁতে সদায় পিছফালে মোক পুছ কৰি থাকে যে তোমালোক তুমি পাৰিবা, তোমাৰ যিটো কোৱালিটি আছে তুমি চেষ্টা কৰা। সেইখিনি মা দেউতাৰ অৱদান আছিলে। আৰু এই ৰিজাল্টটো মানে যিটো তোমাৰ ৰিজাল্ট হ'ল, সেই ৰিজাল্টটোত আমাৰ গোটেই ৰাইজ, আমাৰ চুবুৰী বা আমাৰ সমাজৰ গহপুৰৰে বুলি কিয়নো কওঁ বাৰু, গহপুৰৰে, কিন্তু আমাৰ চুবুৰী বা আমাৰ সমাজৰ কাৰণে তুমি এগৰাকী কি বুলি কওঁ, নক্ষত্ৰ, উজ্জ্বল নক্ষত্ৰৰ নিচিনাই আৰু আগুৱাই যোৱা, আৰু বহুত দূৰ আগুৱাই যোৱা। সদায় শুভেচ্ছা থাকিলে, আশীৰ্বাদ থাকিলে। আৰু মা দেউতাই সদায় যাতে গৌৰৱান্বিত কৰক তোমাক আৰু তোমাৰ ভাইটিকো লৈ, ভাইটিটো আহিয়ে আছে, ভাইটিক লৈ সদায় গৌৰৱান্বিত হওক। আৰু মা দেউতাকো তুমি একো ঘূৰাব নোৱাৰা। মা দেউতাৰ যিখিনি ত্যাগ, মানে এগৰাকী পিতৃ, সফল পিতৃ কেতিয়া হয়, পিতৃ বা মাতৃ কেতিয়া সফল হয়, আৰু যেতিয়া ল'ৰা ছোৱালী মানে ছাকচেছ হয়, তেতিয়া সেইখিনি পিতৃ মাতৃয়ে সফল। কিন্তু মই ভাবোঁ যে টকা পইচা ধন দৌলত বহুত থাকিলে সফল হ'ব নোৱাৰে। মনৰ ভিতৰত জুই জ্বলি থাকে, সেই জুইকুৰা কোনেও নেদেখে। গতিকে সেইটোৱে সফল হ'ব। আৰু তোমালোকৰ পৰা মা দেউতাই সেইখিনিকে বিচাৰিব অহা দিনতো। আৰু এতিয়া মানে মোৰ আৰু অভিকানন্দৰ পিতৃৰ পৰা শুনো আৰু মাতৃৰ পৰা শুনো কেনেধৰণে তেওঁ ৰিজাল্টত কেনেধৰণে মানে সুখ অনুভৱ কৰিছে। আৰু মাতৃ ৰুলিমণি শইকীয়া হাজৰিকা, আৰু এইপিনে ছাৰৰ নামটো ৰূপমান হাজৰিকা, মোৰ ছাৰ হয়। আৰু অভিকানন্দৰ দেউতাক হয়, দেউতাকৰ পৰা এবাৰ শুনো আমি ভিডিঅ'টো লাইভটো এইটোকে কৰিলোঁ। অভিকানন্দাক মানে গাইড কৰোঁতে বেছি সংখ্যক মানে মাকে গাইড কৰে, যিকোনো ক্ষেত্ৰত মানে মাকে তাইক মানে বান্ধৱীৰ নিচিনাকৈ গাইড কৰে। মই কেৱল মাত্ৰ তাইৰ মানে যিখিনি অভাৱ, সেই অভাৱখিনি মই চকুত মানে কৃষ্ণ নজৰ দিওঁ। বিশেষকৈ তাইৰ কিতাপ কি আছে, তাইৰ কোৰ্চটো কি, তাইৰ এইমৰ লগত সংগতি ৰখা কিতাপবিলাক মই সংগ্ৰহ কৰি দিওঁ। আৰু কেৱল তাইক যাতে তাইৰ লক্ষ্যত মানে উপনীত কৰাব পাৰোঁ, তাৰ কাৰণে মই যিখিনি কৰিব লাগে সেইখিনি মই অকণকে প্ৰচেষ্টাত ব্ৰতী হওঁ। কিন্তু এইটো নহয় যে কেৱল মানে মই শিক্ষক গতিকে ময়ে মোৰ মতে কৰিছোঁ, তেনেকুৱা নহয়। এই ক্ষেত্ৰত মাকে যথেষ্ট তাইক মানে বান্ধৱীৰ দৰে গাইড কৰে, আৰু মোমায়েকেও তাইক মানে গাইড কৰে। লগতে এই ক্ষেত্ৰত মই উল্লেখ কৰিব লাগিব আয়েকৰ কথা। আয়েকেও তাইক আইতাকেও তাইক যথেষ্ট মানে গাইড কৰে। যিকোনো মানে আইতাক বেমাৰী হোৱা অৱস্থাতো আইতাকে কল্যাণীখনত গৈ পেলাই তাইৰ হৈ সেৱা লৈছে, তাইৰ অনুপস্থিতিত নামঘৰত মানে চাকি দিছে, বা যিকোনো সময়ত মানে দেখভাল কৰাৰ দায়িত্ব পালন কৰে। লগতে ওচৰতে মহাত মাহীয়েকৰ ঘৰ, মহাত মাহীয়েকেও তাইক মানে যিকোনো ক্ষেত্ৰতে মানে প্ৰেৰণা যোগায়। আৰু মহাকেও যিকোনো সমস্যাৰ মূৰত পাতি লৈ পেলাই তাইক যিকোনো পৰীক্ষা চৰীক্ষা দিয়াবৰ কাৰণে লৈ ফুৰে, বা কিতাপ পত্ৰ কিবা প্ৰয়োজন হ'লে দিব লগা হ'লে দিয়েগৈ। আৰু মাহীয়েকেও আহি পোৱাৰ লগে লগে মানে তাইৰ মাকৰ পিছতেই মাহীয়েকে মাকৰ দৰে তাইক মানে মৰম চেনেহ কৰে। আৰু প্ৰত্যেকৰে মানে সপোন যাতে তাইৰ নিজা যিটো লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে মানে যথেষ্ট চেষ্টা কৰি আছে, আৰু সকলোৰে প্ৰেৰণা আছে। আৰু আইতাক বুলি কওঁতে, আপুনি আইতাক বুলি ক'লে, আমি দৰ্শক ক'ব লাগিব, আইতাক বুলি কওঁতে মানে মাকৰ মা নে আপোনাৰ মা, এতিয়া বস্তুটো মানুহ কনফিউজ হৈ যাব। মাকৰ নাম হ'ল ৰেখা শইকীয়া। ৰেখা শইকীয়া মানে এগৰাকী আদৰ্শ মাতৃ, আৰু সেই মাতৃৰে মানে নাতি। ধন্যবাদ। আৰু মাকৰ ওচৰলৈ যাওঁ, আমি মাকৰো এবাৰ সাক্ষাৎকাৰ লওঁ, মাকৰ কেনেকুৱা ধৰণৰ অৱদান আছিলে ছোৱালী ছাকচেছত। আৰু গতিকে আমি সকলো দৰ্শকে জানিব ইচ্ছা কৰিব, কাৰণ এগৰাকী মাতৃৰ মানে ছাকচেছৰ বিপৰীতে এই সপোনবিলাক লুকাই আছিলে। গতিকে তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ আছিলে, অৱদান আছিলে, আমি তেওঁৰ পৰা এবাৰ জানো। নামটো এবাৰ তুমি কোৱা। মই তাইৰ ৰিজাল্টক লৈ যথেষ্ট সুখী। তাই সৰুৰ
আমাৰ ছোৱালী শংকৰদেৱ শিক্ষা নিকেতন পঢ়িছিলে গহপুৰ ফুলেনি। যিখিনি সেই পঢ়াৰ সময়ত তাত থকাৰ সময়ত যিখিনি বস্তু প্ৰয়োজন হৈছিলে আমি সময়মতে তাত যোগান ধৰিছিলোঁ আৰু তাৰ লগে লগে তাই পঢ়িছেনে নাই তাই পঢ়িছে নাই খবৰ ৰাখিছিলোঁ আৰু তাই সেইমতে আমি ভবা নিচিনাকৈ এটা ৰিজাল্ট 91.2% বেছি নকৰিলেও সেই কিমানটা ৰিজাল্ট কৰি দিলে ইমান ভাল ৰিজাল্ট কৰিছে আৰু সেইটোকে সুখী মানে এতিয়া মানে কি অহা দিনত এতিয়া সিহঁততো আজিকালি ল'ৰা ছোৱালীবিলাক নিজাববীয়া ডিচিশ্যন থাকে ন সকলোৰে তাই নিজৰ যিটো ডিচিশ্যন ষ্ট্ৰং ডিচিশ্যন সেইবিলাকত সন্মতি বুজাইছে তোমালোকৰ ঘৰৰ পৰিয়ালবৰ্গই সেইকাৰণে তেওঁ আগুৱাই গৈছে আৰু তোমাৰ মানে তাই পঢ়া ক্ষেত্ৰত তুমি কিবা গালি চাপনি পাৰিবলগীয়া হৈছিলে নেকি নাই গালি চাপনি পাৰিবলগীয়া হোৱা নাই তাই নিজৰ টাইমমতে পঢ়ে নিজৰ টাইমমতে পঢ়া মেলাও সেইমতে কৰিছিলে সেই তেতিয়াও গালি পাৰিবলগীয়া হোৱা নাছিলে আৰু এতিয়া আমাৰ মানে মানুহবিলাকৰ এটা ভুল ধাৰণা আছে পঢ়া শুনাৰ সময়ত ল'ৰা ছোৱালীবিলাকক খুব গালি সপনি পাৰি পঢ়িবলৈ যা বা এনেকুৱা ধৰণৰ কথাবিলাক কয় সেইবিলাক এতিয়া গালি পাৰিব লাগেনে ল'ৰা ছোৱালীটো মৰমেৰে ফুচলাই আগুৱাই নিব লাগে মৰমেৰে বুজাব লাগে আৰু সেইমতে তেনেকৈ বুজালে মানে বেছি লাভ কৰিব পাৰি সিহঁতক আমি যিটো মানে সিহঁতৰ ছাকচেছৰ পথ যিটো আমি দেখুৱাবলৈ সকলো মাক বাপেকে দেখুৱাই দিব লাগে আৰু তেওঁ মানে আমি কি বলেৰে বুদ্ধিৰে চলে বলে ল'ৰা ছোৱালীটো ছাকচেছৰ ৰাস্তাটোত আমি দেখুৱাবলৈ চেষ্টা কৰিব লাগে সকলো মাক বাপেকে আৰু আজি এই তেওঁক দেখুৱাই এইটোৱে কাৰণ মানে যে আমাৰ সমাজৰ এনেকুৱা ধৰণৰ মানে দেখিলে ছাত্ৰ ছাত্ৰীবিলাক থাকিব আমাৰ পৰিৱেশবিলাক এনেকুৱা ছাত্ৰ ছাত্ৰীক লৈ আমাৰ পৰিৱেশবিলাক গঢ় লয় গতিকে মই ধন্যবাদ জনাইছোঁ অভিতানন্দ হাজৰিকালৈ আৰু ভৱিষ্যত আৰু ভাল মানুহ হৈ সমাজৰ হকে সুনাগৰিক হৈ পেলাই তেওঁ যেন এগৰাকী সমাজৰ সুনাগৰিক হওক তাৰে মই কামনা কৰিলোঁ ধন্যবাদ এইখিনি হৈছে সেইখন শংকৰদেৱ শিশু নিকেতন আমাৰ অসমৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ ফুলেঙিত থকা শংকৰদেৱ শিশু নিকেতন এইখন ইয়াৰ চাওকচোন ইমান ডাঙৰ ডাঙৰ আখৰে লেখা আছে আৰু ইয়াৰ স্বত্বাধিকাৰীৰ নাম